নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আন এটি বিষয় তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। সেই বিষয়টো হৈছে মাতৃভাষা শিক্ষাদানত শিক্ষণীয় উপকৰণ। মানে মাতৃভাষা শিক্ষাৰ বাবে আমি কেনেকুৱা ধৰণৰ শিক্ষণীয় উপকৰণ ব্যৱহাৰ কৰিব পাৰোঁ বা কেনেকুৱা ধৰণৰ শিক্ষাৰ লগত জড়িত সঁজুলি ব্যৱহাৰ কৰি আমি মাতৃভাষা শিক্ষাদান লাভ কৰিব পাৰোঁ বা শিক্ষা লাভ কৰিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। মই ইয়াতে কিছুমান কথা লিখি নিদিলেও মই কৈ যাম, সেইখিনি তোমালোকে বুজি পাবা বুলি আশা কৰিছোঁ। মাতৃভাষা শিক্ষাদানত শিক্ষণীয় উপকৰণ। মাতৃভাষা শিক্ষাদানত শিক্ষণীয় উপকৰণসমূহ অতি গুৰুত্বপূৰ্ণ। এইবিলাকৰ সহায়ত স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীৰ বুদ্ধিবৃত্তি বিকাশ সাধন হয়। মুখস্থ নিৰ্ভৰশীলতাৰ অৱসাদ ঘটি চিন্তা শক্তি বৃদ্ধি পায়। শিক্ষাৰ লগত জড়িত বিভিন্ন উপকৰণ ব্যৱহাৰ কৰি আমি আমাৰ নিজৰ বুদ্ধিবৃত্তিৰ অৱসাদ ঘটাব পাৰোঁ। ইয়াৰ উপৰিও আমি মুখস্থ বৃত্তিটো আমি সকলোৱে জানো যে আমি বেছিভাগ বস্তু মুখস্থ কৰোঁ, নহয়নে? সেই মুখস্থ বৃত্তিটো এৰি আমি বিভিন্ন বিষয়ত কিবা এটা বস্তু বুজি আমি সেই বস্তুটোৰ ওপৰত বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰোঁ। এই শিক্ষণীয় উপকৰণসমূহক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়: সাধাৰণ উপকৰণ আৰু বিশেষ উপকৰণ। সাধাৰণ উপকৰণসমূহৰ ভিতৰত চক, ডাষ্টাৰ, কিতাপ আদি অন্তৰ্ভুক্ত কৰা হয়। আনহাতে বিশেষ উপকৰণসমূহৰ ভিতৰত ৰেখাচিত্ৰ, মানচিত্ৰ, বিভিন্ন লেখচিত্ৰ, ছবি, গোলক আদি দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক মাতৃভাষাৰ শিক্ষা দিব পাৰি। এই দুটা উপকৰণৰ বাহিৰেও শিক্ষণীয় উপকৰণসমূহক আৰু তিনিটা উপকৰণত ভাগ কৰিব পাৰি। এক, দৃষ্টিনিৰ্ভৰ উপকৰণ, মানে যিবিলাক বস্তু আমি নিজ চকুৰে দেখি শিক্ষা লাভ কৰিব পাৰোঁ, যেনে মানচিত্ৰ, চিত্ৰদৰ্শন, ছবি, লেখাচিত্ৰ, গোলক, বৰ্ড, বেৰৰ আলোচনী আদি। এই বস্তুবোৰ আমি নিজ চকুৰে দেখি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, নহয়নে? যেনে মানচিত্ৰ, আমি কিবা এখন কিতাপত যদি ধৰক মাতৃভাষাৰ কিতাপত আমি কিবা এখন ঠাইৰ আমি উপস্থাপন কৰিব লাগে বা কিবা এখন ঠাই চিনাক্ত কৰিব লগা হয়, তেতিয়া আমি মানচিত্ৰত চাই সেই ঠাইখন চিনাক্ত কৰিব পাৰোঁ। আমি নিজ চকুৰে দেখি, দৃষ্টি মানে দেখাত, নিজ চকুৰে দেখি সেইবিলাক কৰিব পাৰোঁ। বা ছবি, আমি যদি ছাত্ৰ ছাত্ৰীসকলক তাজমহলৰ বিষয়ে বুজাব লাগে, যদি তাজমহলটোৰ আমি ছবি এখন দেখুৱাই দিওঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে তাজমহলৰ বিষয়ে সহজতে মনত ৰাখিব পাৰিব বিষয়বস্তুবোৰ। এনেদৰে বেৰৰ আলোচনী আমাৰ যিবিলাক স্কুলত বা মহাবিদ্যালয়ত আমাৰ যিবিলাক ধৰা প্ৰাচীন পত্ৰিকা থাকে, আমাৰ যিবিলাক বিদ্যালয়ত থাকে, তাত বিভিন্ন আলোচনা বা কবিতা আদি লিখা হয়, সেইবিলাক দেখিও আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। বৰ্ডত লিখা বিভিন্ন তথ্যৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ আদি। দ্বিতীয়টো হ'ল শ্ৰুতি নিৰ্ভৰ উপকৰণ। শ্ৰুতি মানে শুনা, যিবিলাক বস্তুৰ দ্বাৰা আমি শুনি জ্ঞান লাভ কৰিব পাৰোঁ, যেনে ৰেডিঅ', টেপ ৰেকৰ্ডাৰ, গ্ৰামফোন, এইবিলাক হ'ল শ্ৰুতি নিৰ্ভৰ উপকৰণ। ধৰা ৰেডিঅ'ত আমাৰ শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়ৰ আলোচনা কৰা হয়, বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰি শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত তোমালোকক মন্তব্য দিয়া হয়, সেইবিলাক শুনি আমি জ্ঞান লাভ কৰিব পাৰোঁ। দৃষ্টি নিৰ্ভৰ উপকৰণ। দৃষ্টি নিৰ্ভৰ উপকৰণৰ ভিতৰত কথা, ছবি, দূৰদৰ্শন, কম্পিউটাৰ এইবিলাক অন্তৰ্ভুক্ত কৰা হয়। আমি জানোৱে আমি দূৰদৰ্শনৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিব পাৰোঁ। তোমালোকে নিশ্চয় চোৱায়ে। কম্পিউটাৰৰ সহায়ত আমি বহুত তথ্য লাভ কৰিব পাৰোঁ। কথা, ছবি, বিভিন্ন ছবি, কিছুমান ছবি
আমাৰ শিক্ষাৰ লগত জড়িত কৰি প্ৰস্তুত কৰা হয়, তেনে ছবিবোৰৰ পৰাও আমি বিভিন্ন বিষয়ত জ্ঞান লাভ কৰিব পাৰোঁ। এই সকলোবোৰৰ পৰা আমি জ্ঞান লাভ কৰিব পাৰোঁ। বহলকৈ শিক্ষণীয় উপকৰণসমূহক 5টা ভাগত এনেদৰে ভাগ কৰিব পাৰি। তোমালোকে এনেদৰে যদি পৰীক্ষাত লিখা ধুনীয়াকৈ দেখাই দি তেতিয়া নম্বৰ পাবলৈ বেছি সুবিধা হয়। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'বা।